हेलो गाइस, आज आपनालोकर बारे मैं पटलर एटा धुनिया रेसिपि बनाइছো। सो आपनालोके भिडिओটো ভাল পালে प्लिज लाइक करिब। आज आमी पटलखिनि एनेदरे काटि लैছো आरो काटि लोৱাৰ পাছত ইফালে আমি आलू দুটা काटि ইয়াতে পিয়াজ জলকীয়া তেজপাত আৰু গোটা গৰম মছলা ইফালে লৈ অকনমান সৰিয়ত লৈছো আৰু ইফালে আমি পটলখিনি ভালদৰে ভাজি লৈছো আৰু অলপমান পাছত হালধি নিমখ দি কিনে এইখিনি আকৌ এবাৰ ভাজি লৈ ৰৈ যোৱা তেলখিনিত আলুখিনিও ভাজি লৈছো। এতিয়া এইখিনি ধুনিয়াকে ভাজি লৈ আমি অকনমান ভালদৰে লাৰি দিছো আৰু অকনমান হিজিবলৈ দি দিছো। তাৰে পাছত আমি যোনখিনি সৰিয় আছিল সেই সৰিয়খিনি ভালদৰে মিক্সিত পিছি লৈছো আৰু এনেদৰে হৈ গৈছে। ইয়াতে আপোনালোকে নিমখ আৰু যি দিব লগা থাকে সেইবোৰ দি দিব পাৰিব। ইয়াৰ পাছত আলু ভাজিখিনি ধুনিয়াকৈ ভাজি লৈ হৈ যোৱা হৈ গ'ল। তাৰে পাছত এতিয়া আমি ইয়াতে পিয়াজ তেজপাত আৰু হালধি এইখিনি ভালদৰে ভাজি লৈছো আৰু ভাজি লোৱাৰ পাছত ইয়াতে আমি আদা নহৰুৰ পেষ্টটো ইয়াতে আমি কিনি লৈছিলো হিতু আৰু সেইখিনি দিয়া হোৱাৰ পাছত আমি সৰিয়খিনি দি কিনে এইখিনি ভালদৰে লৰাই লৈছো আৰু অলপমান পাছতে ইমান ধুনিয়া কালাৰ হৈ আহিছে। আপোনালোকক তাকে দেখাই দিলো আৰু ইফালে আমি যোনখিনি আদা নহৰুৰ পেষ্ট আছিল সেইখিনি দি দিছো আৰু ভালদৰে আকৌ এবাৰ লৰাই দিছো আৰু ইয়াৰে পাছত আমি মছলাবোৰ দি দিছো। আপোনালোকে যি মছলা ঘৰত ব্যৱহাৰ কৰে সেই সকলোবোৰ মছলা দিব পাৰে আৰু ইয়াৰ পাছত আমি অকনমান চেনি দি দিছো যাতে কালাৰটো অকনমান বেছি ধুনিয়া হয় আৰু টেষ্টি হয় আৰু তাৰে পাছত আমি এইখিনি ধুনিয়াকৈ আকৌ এবাৰ লাৰি গৰম পানীৰে এইখিনি দি দিছো আৰু অলপমান ঢাকনি দি দিছো। তাৰে পাছত আমি টমেটো কেচাপ দিছো যাতে খাবলৈ অকনমান টেঙা হয় আৰু ইফালে আমি আমাৰ পটল আৰু আলুখিনি দি দিছো। তাৰে পাছত আমি অকনমান ইফালে লাৰি কিনে এইখিনি ধুনিয়াকৈ সিজিবলৈ দিম আৰু অকনমান পিছতে দেখিছে আমি ইয়াতে গৰম মছলা অলপ দি দিছো লাষ্টত আপোনালোকে দেখিছে। তাৰ পাছত ঘি আছিল আমি ঘি দি দিছো। আপোনালোকে ঘিটো দিব পাৰে যদি ভাল পায়, আমি ভাল পাওঁ কাৰণে দিছো আৰু তাৰে পিছত মায়ে এনেদৰে লাৰি দিছে। ইমান ধুনিয়া হৈছে দেখিবলৈ আৰু আমাৰ এইফালে পটলৰ সবজিকণ বনোৱা হৈ গ'ল আৰু সেইকাৰণে আপোনালোকক লাষ্টত দেখাই দিলো। ইমান টেষ্টি হৈছে খাবলৈ। আপোনালোকে যদি ঘৰত এনেকুৱাকৈ ট্ৰাই কৰা নাই এবাৰ প্লিজ ট্ৰাই কৰি চাব আৰু ভিডিঅ'টো ভাল পালে প্লিজ লাইক কমেণ্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আমাৰ নতুন ভিডিঅ'বোৰ ভাল পাই যদি প্লিজ কমেণ্ট এটা কৰি জনাব দেই। আৰু আপোনালোক সকলোকে মোৰ ফালৰ পৰা স্বাধীনতা দিৱসৰ বহুত শুভেচ্ছা থাকিল। আৰু এই কেকটো আজি মায়ে ঘৰতে বনালে, একেবাৰে খাব বহুত টেষ্টি হৈছে। আপোনালোকক যদি নেক্সট ভিডিঅ'ত লাগে তেনেহ'লে প্লিজ কমেণ্ট কৰি জনাব।